কথা সোমাব মাজত বাবা কলিজাই বনাইছে দেই ভালকে কথা কোৱা কি বনাইছা হেপি কেক কি বনাইছা মা হেপি কেক বনাইছে তাই কাইলে ঘৰলৈ যাম সেইবাবে ভাবিছোঁ কেক এটাকে বনাই দিওঁ আৰু কেকৰ ৰেচিপিটো দিয়া নাইকিয়া আপোনালোকক যদি ৰেচিপি লাগে তেতিয়াহ'লে কমেণ্ট কৰিব বাকী এতিয়া এয়া কেকৰ কাৰণে বস্তুখিনি ৰেডি কৰি আছোঁ এইটো কিহৰ কেক হ'ব এইটো চুজি কেক চুজিৰ বাকী গৰম কেনেকুৱা ৰাইজৰ পিঠা বাকী গৰম কেনেকুৱা পাইছে ৰাইজ কমেণ্ট কৰি জনাবচোন আমাৰ ফালে বৰ এটা গৰম নাই দেখিছে নহয় অৱস্থা দেখিয়ে চাগে গম পাইছে গৰম কেনেকুৱা পৰিছে ঠিক আছে তুমি মাম খাই হোৱাই নাই তোমাৰ এতিয়া ৰাতি কেইটা বাজিলে 10:30 বাজিবলৈ হ'ল এতিয়া বনাবলৈ লৈছোঁ কেক এতিয়া নবনাওঁ বস্তুখিনি মই ৰেডি কৰি থৈ দিম ৰাতিপুৱা মায়ে বহাই দিব আমি যিহেতু ৰাতিপুৱা যাম সেইবাবে একেবাৰে সময় নহ'ব তাইক স্কুলত নিব লাগিব কাইলৈ 5 জুন আছে 5 জুনত তাই হেৰি কৰিব পাতিছে তাইক গছ পুলি ৰুবলৈ তাইকে মাতিছে স্কুলত গতিকে স্কুলৰ পৰা আনি তাৰপিছত আমি যাম সেইবাবে সময় নহ'ব আৰু দেখাম বাৰু আপোনালোকক আৰু কি বনাওঁ কোনে কেক বনাব পৰা হৈয়ে গ'লা আৰু বাবা আঁকৈ দিয়া চুজি কেঁচামচ দিম চুজি হেৰি কৰি কি কিনি এতিয়া লৰাই দিয়া কি দিছা এয়া চুজি দিলোঁ চুজি কাম কৰিব পৰা হৈ গ'ল দেখিছে মোৰ আৰামেই হ'ল আৰু একেবাৰে ভৰিৰ ওপৰত ভৰি উঠাই খোৱা দিন আহিছে মোৰ কি দিছা এতিয়া আটা দিছোঁ এচামুচ দিছোঁ চাওঁ মই লৰাই দিম তোমালোক এচামুচ গোটা খাই খাবলৈ আছোঁ অকণমান মনু কি বনাইছা হা হেপী কেক চাই দিয়া এফালে বাৰ্থডে নহয় হেপী কেক মানে বাৰ্থডে কেক হেপী বাৰ্থডে কেকে বনাইছে তই এইটো কাৰ হেপী কেক বনাইছা বাবালে আৰু তোমালে বাবা আৰু তাইলে বনাইছা আচ্ছা এই বাবাৰটো হেপী বাৰ্থডে বহুত আছে তোমালে ধুনীয়া হৈ থাকিব তোমাৰটো ডিচেম্বৰত আছে তো ধুনীয়া এতিয়াই বনাই থৈ দিয়া নিলেই হ'ল চবতে ফেন থাকিব গুড মৰ্ণিং গাইজ আৰু যোৱাকালি ৰাতি অকণমান ভিডিঅ' কৰিছিলোঁ যে আজি যিহেতু ঘৰলৈ যাম সেইবাবে ভাবিছোঁ ভিডিঅ'টো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু কালি কেকটো বনালোঁ গতিকে এতিয়া দেখাই দিম আপোনালোকক ৰাতিয়ে নবনালোঁ বাৰু এতিয়া ৰাতিপুৱা সোনকালে বহাই দিছিলোঁ কেকটো ৰাতি বনোৱা নাছিলোঁ ৰাতিপুৱা মায়ে সোনকালে গা পা ধুই উঠি বহাই দিলে কেকটো আৰু এতিয়া ফাইনেলি আমাৰ আজি চুজি কেক ৰেডি এইটো চাওক কেকটো এতিয়া কেকটো উলিয়াওঁ আৰু বাকী আজি কি বনাওঁ গোটেইখিনি দেখাই থাকিম আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই থাকিব এইটো চাওক আজি আমাৰ চুজি কেকটো ৰেডি হৈ গ'ল চুজি কেকটো মই প্ৰথমবাৰৰ বাবে বনাইছোঁ বাৰু মায়ে আগতে বনায় কিন্তু মই প্ৰথমবাৰ বনাইছোঁ গতিকে মাৰ পৰাই শিকি লৈছোঁ কেকটো বনাবলৈ একদম ধুনীয়া স্পঞ্জ হৈছে যদি চুজি কেকৰ ৰেচিপি আপোনালোকক লাগে তেতিয়াহ'লে মোক কমেণ্ট কৰিব তুমি কিয় পকাত শুই আছা তুমি গৰম লাগিছে নি তোমাৰ লাগিছে গুড মৰ্ণিং ফ্ৰেণ্ডছ বুলি কৈ দিয়া বৰকে কোৱা হা ভালকে কোৱা শুনাই নাই নহয়
তেনেকৈ কয় জানো উমা এটা দি দিয়া আৰু এইফালে চাওক আমাৰ ইয়াত টিকলি খোৱাৰ পৰা উঠাই নাই এইজনী পূৰা টোপনি গৈ আছে তাই গাটো ভাল নহয় যে এই ঔষধবোৰ খাই আছে এণ্টিবায়'টিক খাই আছে সেইবাবে মানে তাই টোপনি ইমানেই যায় এতিয়া ৰাতিপুৱা 7টা বাজিবলৈ হ'ল তাই ইমান দেৰিলৈকে শুই নাথাকে কিন্তু এয়া চাওক মেডিচিনৰ পাৱাৰত পূৰা টোপনি গৈ আছে ধুনু অঁ ধুনু ধুনু অঁ মামা ঘৰত নোযোৱা অঁ মামা ঘৰত নোযোৱা নে হা অঁ মামা ঘৰত নোযোৱা নে ঐ এই মায়ে কোনে গ'ল তাই ভিডিও হৈ আছে আছোঁ 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 কোনে বনাইছা মুনুৱে বনাইছোঁ চাওঁ মুনু চাওঁ 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 মুনু চাওঁ অঁ এয়া বনাইছে চেপেটা লগাই দিলে পিঠা পিঠা চেপেটা লগাই দিলে মুনুৰ হেৰিটোত চেমিজটোত কি লিখা আছে চাওঁ কুত্তি চাওঁ মুনু চাওঁ 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 মুনু পিঠাটো চাওঁ ৱাও মুনু চাওঁ পিঠাটো বা বেলেগ মাৰিও চাইছে
কেমেৰামেন নুঠে কিন্তু কেমেৰামেন এইফালে দেই এয়া কেমেৰামেন পিঠাখিনি বনোৱা হৈ গ'ল মই অলপমানহে বনাই লৈছোঁ বাকীখিনি মায়ে পিছত বনাব আৰু এয়া দেখিছে পিঠাখিনি বনোৱা হৈ গ'ল বাই 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 মই কণ্টেক্ট কৰিম দিওঁ সোনকালে আহিবা দেই ভাত খোৱা মই যাম নহয় এতিয়া কান্দি আছে মোৰ চকুত নেকি সোনকালে গুচি আহিবা দেই যা ক'বানে ইয়াত বহি লোৱা এয়া আমি যাবলৈ ওলালো ঘৰ আহি পাই গ'লোহি আৰু নেমু চৰবতো খালোঁ মিষ্টাৰ গ'ল সেইখিনি ভিডিঅ' কৰাই নহ'ল এতিয়া অকণমান বহি লৈছোঁ আৰু এইফালে আমাৰ টিকলি আছে এয়া আমাৰ টিকলি আৰু এইটো ভাইটি হিৰক চাই দিয়া হাই কৈ দিয়া আকৌ ধুনু ক'লে আহিছা তুমি আৰু তুমি ক'লে আহিছা হা ক'ত আহিছা কৈ দিয়া কি ন এয়া আহি পাই এইবোৰ কাম উলিয়াই লৈছে তাই এইবোৰ কাম উলিয়াই লৈছে আৰু কিটো ভিনদেউ দিছিলে মোক আৰু এইফালে মায়ে ভাত বনাই আছে আজি নিৰামিষ বনাবলৈ দিছোঁ সেইটো কাৰণে নিৰামিষ বনাই আছে আৰু দালি ভাজি আৰু এই মছলা পিচি আছে কিবা বনাই আৰু এইটো আমাৰ হিৰক এয়া মায়ে মাছ চাই দিয়ক আৰু ইয়া পোৱালিকেইটাই খেলি আছে থৈ দিয়া চি চেণ্ডেল তেনেকৈ লয় না থৈ দিয়া যোৱা আৰু এইফালে চাওকচোন সোমাই চাকি গছ দেখা যায় কি ভাল লাগে মায়ে একদম ধুনীয়াকৈ সজাই থৈ দিছে এয়া এতিয়া আমি আহি আছো আমাৰ দোকান এখন আছে তাত আহিছো অকণমান আহিব লাগে গৰমত অৱস্থা নাই দেখিছে কেনেকৈ আহিছো এইটো আমাৰ গনে নোলাই বোলে আৰু এইফালে ইয়াত টিকলি এই ওচৰতে বেছি দূৰো নহয় আৰু দেউতা ভাইটি কাটিবলৈ যায় সেইবাবে দোকান খোলা হৈ আছে যে ৰখিব লাগে আমি ৰাস্তাতে ৰখি থাকোঁতে মায়ে ক'লে আহিবা এনেকৈ চাওক না আমাৰ অৱস্থাকেইটা চাই ধুনু ইমান লেতেৰা পেতেৰাকৈ আহিছোঁ এইফালে হৈছে আমাৰ দেউতাহঁতৰ দোকানখন আৰু কোনো নাথাকা চান্সতে মই কিবা কিবি অলপ লৈ লৈছোঁ কেপেনা লৈছিলোঁ আৰু এইডাল বেণ্ডাল লৈছোঁ আৰু এইফালে ছোৱালী ধুনু দেখাই দিয়া তোমাৰ হাতত কি আছে এটা মেহেন্দি কোনো নাথাকোঁতে লৈ লৈছোঁ বস্তুকেইটা আৰু এইখনেই হৈছে আমাৰ বিখ্যাত দোকানখন বিখ্যাত বাৰু নহয় সৰু সুৰাকৈ কিছুমান বস্তু প্ৰয়োজনীয় বস্তু ৰাখিছে আৰু ধুনু এই আগফালৰ পৰা দেখাইছে এই আগফালৰ পৰা দেখাই দে
ধুনীয়া ধুনীয়া বস্তু কেইটামান আছে মোৰ পচন্দ হৈছে নামাৰিবা মামা কাম পেটেন নাই ভাল পায় বলা এডাল চুৰ কৰি ললো এডাল ললো লগতে এডাল ভাঙি গ'ল দেখিছে কি কথা ইংলিছ তাইকো দেখা জাপ মাৰি তাইকো দেখাই দে এবাৰ হাই বুলি কৈ দিয়া তাইকো দেখাই ধুনীয়া চাহ কেপেনা এটা লৈ লওঁ ৰখি আছে এবাৰ এখন নতুন ষ্টাইলত এডাল আকৌ এই টেমাত ভৰাই থৈ কেপেনা চুৰ মই কেপেনা চুৰ কোনডাল ধুনু ভাল লাগিছে সেইডালে ভাল লাগিছে এডাল নে এডাল সেইডালো ভাল লাগিছে এই নীলাডাল ভাল লাগিছে একো নীলাডাল ভাল লগা নাই ব্লু কালাৰটো ভাল লাগিছে এডালে ভাল লাগিছে ন অ ব্লু কালাৰ বোলে গু কালাৰ চালে কথা এনেকে এনেকে দিয়ে হয় হেল্ল' হে গাইজ এয়া ভাইটি আহি পালেহি এতিয়া আমি ঘৰলৈ যাম হেল্ল' আৰু এইফালে আমাৰ গণেশ চাই দে আকৌ ইমান লাজ তাৰ সেইজনী চাহ এই হেৰি কি বুলি কয় এতিয়া আমি এয়া লোকেল মুৰ্গী টেষ্ট কৰি আছোঁ আৰু এইফালে এয়া টিকলিয়ে খাই আছে খাই শেষেই হ'ল তেতিয়াহে মনত পৰিছে ভিডিঅ' কৰিবলৈ এয়া মায়ে বনাই আছে আৰু এয়া আমাৰ টিকলি এয়া হিৰক হিৰক হেল্ল' আৰু এইকেইডাল আমাৰ এই দমকল পুতিবৰ কাৰণে আনি থৈছে পাইপ এয়া শেষেই হ'ল শেষ হোৱাৰ পিছতহে ভিডিঅ' কৰিবলৈ মনত পৰিছে হয় দিয়ক বাকী আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিবলৈ একেবাৰে নাপাহৰিব তেতিয়াহে মই দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ সোনকালে পাব আজিলৈ আহোঁ তেন্তে পিছত আকৌ নতুন এটা ভিডিঅ'লৈ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই